Hello everyone, আজি মই আপোনালোকৰ মাজলৈ এনে এটা ভিডিঅ' লৈ আহিছোঁ। এই ভিডিঅ'টো হৈছে এটা ৰেচিপি যে মই কেনেকৈ ছাগলীৰ ঠেং মানে পাঠাৰ ঠেং মই কেনেকৈ ৰান্ধো সেই ভিডিঅ'টো আপোনালোকক দেখুৱাই যাই থাকিম। তো আপোনালোকে চাই যাই থাকক। বেছিভাগে জানে ছাগলী বা পাঠাৰ ঠেং কেনেকৈ ৰান্ধে, তো মই কেনেকৈ ৰান্ধো সেয়া আপোনালোকক দেখুৱাম। তো আপোনালোকে চাই যাওক। মই প্ৰথমে এয়া লৈছোঁ ছাগলীৰ ঠেং, এইটো মই ভালকৈ ধুই ল'ম, ভালকৈ চাফা কৰি ধুই ল'ম। তো लोगोफोर आं दिनै बानायनो नागिरदों बोरमा आथिंखौ माबायदि सङो आङो नोंथांमोननो दिन्थिगोन। बांसिन मिथिगौ माबायदि सङो आरो संनानैबो जायो, बिराद गोथाव मोनजायो आरोखि ना। तो आं माबायदि सङो नोंथांमोना नायलांबानो जाबाय। तो आं फार्स्टआव बेखौ बोरमा आथिंखौ लाबाय, ओमफ्राय बेखौ बोरमा आथिंखौ आं साफा खालायनानै सुनानै लाग्रोदोनि। दा आं बेखौ मोजाङै साफा खालायनानै लानोसै। এতিয়া মই এইটো ভালদৰে চাফা কৰি ল'ম। दा आं मोजाङै सुनानै लानोसै बेखौ। এতিয়া মই এইটো ভালদৰে ধুই ল'ম। এতিয়া মই ইয়াতে পিয়াজ কাটি লৈছোঁ, শুকান জলকীয়া গুড়া লৈছোঁ, জিৰা গুড়া, গৰম মছলা আৰু মিট মছলা লৈছোঁ। তাৰপিছত তেজপাতা লৈছোঁ, তাৰপিছত ডালচেনি আৰু গোটা গোলমৰিচ লৈছোঁ আৰু আদা, নহৰু, কেঁচা জলকীয়া বাটি লৈছোঁ আৰু নিমখ, হালধি, তেল সেইবিলাকতো থাকিবই। दा आं सामब्राम गोजा हानानै लाबाय, ओमफ्राय तेजपात लाबाय, ओमफ्राय सामब्राम गुफुर, हाइजें, ओमफ्राय बानलु गोथां देनानै लाबाय, ओमफ्राय दालचिनि, ओमफ्राय गलमरिच गथा लाबाय, बानलु गोजा गुन्दै लाबाय, जिरा गुन्दै लाबाय, गरम मसला लाबाय, ओमफ्राय मिट मसला लाबाय, ओमफ्राय हालदै संख्रि थावाथ' थाखागोन। এতিয়া कुकारটো गरम কৰি दिउ। दा आं कुकारखौ गरम खालायनानै होनोसै। মই এতিয়া কুকাৰটো গৰম কৰি লৈছোঁ। এতিয়া মই ইয়াতে ৰান্ধি দিম। মই চাফা কৰি লৈছোঁ, ধুই লৈছোঁ, আমি बेखौ सुनानै लाग्रोबाय, साफा खालायनानै लाबाय। दा आं बेखौ संनोसै। दा आङो कुकाराव संगोन। এতিয়া মই कुकाराव रान्धिम, সেইকাৰণে মই कुकारটো गरम হৈ ग'ल। आं कुकाराव दुंबाय, दा बेहाय आङो थाव होनोसै। दा थावा दुंबाय, এতিয়া तेलটো गरम হৈ গৈছে। दा आं बेहाय दालचिनि आरो गलमरिच गथा आरो तेजपात आरो सामब्रामखौ होबाय। এতিয়া মই ইয়াতে তেজপাতা আৰু দালচিনি আৰু গলমৰিচ গটাটো দি দিছোঁ আৰু পিঁয়াজ দি দিছোঁ। ভালকৈ ভাজি ল'ম এইটো, আৰু ইয়াতে কয়টামান কেঁচা জলকীয়া কাটি দি দিছোঁ। এতিয়া মই এইটো ভালদৰে ভাজি ল'ম। এয়া মই এইটো ভালদৰে ভাজি লৈছোঁ। दा आं बेखौ मोजाङैनो एवनानै लाबाय। दा आं बेहाय बेदरखौ होनोसै। दा आं बेदरखौ होबाय। এতিয়া মই ইয়াতে মাংসকেইটা দি দিছোঁ। এতিয়া মই ভাল কৰি ভাজি ল'ম এইটো অলপমানৰ কাৰণে। दा आं बेखौ एसे मोजाङै एवनानै लानोसै। दा आं बेहाय संख्रि होनोसै। दा आं बेहाय संख्रि होबाय आरो हालदै होनोसै। এতিয়া মই ইয়াতে নিমখ আৰু হালধি দি দিছোঁ। এতিয়া মই এইটো অলপ ভালকৈ ভাজি ল'ম। दा आं बेखौ एसे एवनानै लाबाय। এতিয়া মই যিখিনি মছলা লৈছিলোঁ সেই আটাইকেইটা দি দিম। दा आङो যিখিনি মছলা होनो लादोंमोन बिसोरखौ होबाय। दा आं बेखौ मोजाङै एवनानै लाबाय। এতিয়া মই এইটো ভালদৰে ভাজি লৈছোঁ। এতিয়া মই ইয়াতে পানী দি দিম। এয়া মই পানী ঢালি দি দিছোঁ। आं दा दै होनानै लाबाय। এতিয়া মই কুকাৰৰ ঢাকনাটো মাৰি দিম। दा आङो कुकारनि ঢাকনাखौ মাৰিনাनै होनोसै। এতিয়া মই এইটো 20 বা চিটি বজালৈকে সিজিবলৈ দিম ভালদৰে, কাৰণ ছাগলীৰ ঠেংটো ভালদৰে সিজিলেহে খাবলৈ ভাল হয়, সোৱাদ হয়। সেইকাৰণে মই এইটো ভালদৰে সিজিবলৈ দিম। बोरमानि आथिंखौ मोजाङै रुइहोबासो जानो गोथाव जायो, ओंखायनो आं मोजाङैनो रुइहोनो थाखाय गोबाव गाबहोगोन। दा बे मोजाङै रुइबाय। এয়া এতিয়া এইটো ভালকৈ সিজি গৈছে। এতিয়া মই ইয়াতে মিট মছলা আগতে আধা দিছিলোঁ আৰু আধা ইয়াতে ৰাখি থৈছিলোঁ। এতিয়া মই এইটো দি দিছোঁ। আৰু গোটা গৰম মছলাকেইটা আগতে গুড়া কৰি থৈছিলোঁ। এতিয়া মই এইটো দি দিছোঁ। दा आं बेहाय मिट मसला खावसे थानायखौ होबाय आरो गोटा गरम मसला देनानै दोननायखौ होबाय। এতিয়া মোৰ ছাগলী ঠেং ৰন্ধাটো হৈ গৈছে। दा आंना बे बोरमा आथिं संनाया मोनबाय।
ইটো বৰ পুষ্টিকৰ হয় ইয়াত প্ৰচুৰ পৰিমাণে কেলছিয়াম থাকে তাৰ কাৰণে ইটো আমাৰ শৰীৰৰ কাৰণে ভাল बे बिराद मोजां जोंनि देहानि थाखाय बेहाय बिराद केलसियाम थायो ओंखायनो जों बेखौ सम जानांगौ स' दिनैनि भिडिअ'आ एसेनोसै नेक्स्ट भिडिअ'आव नोंथांमोनखौ लोगो मोनफिनगोन स' আজি ভিডিঅ'টো মই ইয়াতে সামৰিলোঁ আপোনালোকক নেক্সট ভিডিঅ'ত লগ পাম